ইতিহাসক আমি কেতিয়াও পাহৰিব নালাগে হয় বন্ধুসকল ইতিহাসে আমাৰ জীৱনত আগবাঢ়ি যোৱাত জীৱনৰ প্ৰতিটো পলত প্ৰতিটো খোজত আগবাঢ়ি যোৱাত আমাক বহু প্ৰেৰণা যোগায় হয় বন্ধুসকল উন্নতি জখলাতে হওক বা জীৱনৰ সফলতাৰ জখলাত আমি যদি আগবাঢ়ি যাবলগীয়া হয় তেতিয়া আমি ইতিহাসক সামৰিবলগীয়া হয় নমস্কাৰ বন্ধুসকল মই নাচাওঁ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই বন্ধুসকল অসম বন্ধী কেইটামান তথ্য কথা আজিৰ ভিডিঅ'টো আলোচনা কৰিম ভিডিঅ'টো যদি ভাল লাগে বন্ধুসকল এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো অল প্ৰেছ কৰিব আহক পলন্দকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল অসম বন্ধী প্ৰায়বোৰ কথা আমি জানোৱেই তাৰ ভিতৰতে বন্ধুসকল আমি কিছু কথা অসম বন্ধী কিছু কথা আমি মনত ৰখা অতিকৈ প্ৰয়োজন হয় আমাৰ ভৱিষ্যত প্ৰজন্মক আমি আগুৱাই নিয়াত কিছু কথা আমি মনত ৰখাটো অতিকৈ আৱশ্যক বন্ধুসকল অসমৰ পুৰণি নাম আপোনাৰ নিশ্চয় মনত আছে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ অসমৰ প্ৰাচীনতম শাসকগৰাকীৰ নাম হ'ল মহিৰং দানৱ আহোমসকল অসমলৈ আহিছিলে 1228 খ্ৰীষ্টাব্দত আহোমসকলৰ ভাষাত অসমৰ নাম হ'ল মংডুন দোনখাম বন্ধুসকল আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল স্বৰ্গদেউ চাওলুং চুকাফাই আহোমসকলৰ শ্ৰেষ্ঠ ৰজাজন হ'ল স্বৰ্গদেউ ৰুদ্ৰসিংহ আহোমসকলৰ শেষ ৰজাজন হ'ল চন্দ্ৰকান্ত সিংহ বন্ধুসকল আহোমৰ প্ৰথমতে হোৱা বিবাহক চকলং বিবাহ বুলি কোৱা হয় ল'ৰা ৰজাৰ প্ৰকৃত নাম হ'ল চুলিকফা বন্ধুসকল দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম আছিল চুহুংমুং আৰু এই চুহুংমুং ৰজাৰ দিহিঙীয়া ৰজাৰ নামেৰে প্ৰখ্যাত এটা কাৰণে হ'ল বন্ধুসকল দিহিং নদীৰ পাৰত তেখেতে ৰাজধানী স্থাপন কৰিছিলে হয় বন্ধুসকল দিহিং নদীৰ পাৰত ৰাজধানী স্থাপন কৰাৰ বাবে তেখেতৰ নাম দিহিঙীয়া ৰজাৰ নামে প্ৰখ্যাত হ'ল বন্ধুসকল কুৰুক্ষেত্ৰ ৰণত অসমৰ এজন ৰজাই গৈ প্ৰতিনিধিত্ব কৰিছিল হয় বন্ধুসকল এই কুৰুক্ষেত্ৰ ৰণত অংশগ্ৰহণ কৰিছিল সেই ৰজাজনৰ নাম হ'ল ভগদত্ত হয় বন্ধুসকল এই ভগদত্তই কুৰুক্ষেত্ৰ ৰণত কৌৰৱৰ পক্ষ হৈ যুদ্ধত অংশগ্ৰহণ কৰিছিলে বানৰজাৰ ৰাজধানী হ'ল শোণিতপুৰ বন্ধুসকল কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথম নিৰ্মাণ কৰিছিলে নৰকাসুৰে বন্ধুসকল অসমৰ আটাইতকৈ ওখ মন্দিৰটো হ'ল শিৱদৌল শিৱসাগৰত যিটো আমাৰ শিৱদৌল আছে বন্ধুসকল মণিৰাম দেৱানৰ কথাটো আমাৰ সকলোৱে মনত আছে হয় বন্ধুসকল চিপাহী বিদ্ৰোহৰ লগত জড়িত থকা অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়া নেতাজন হ'ল মণিৰাম দেৱান হয় বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিল বন্ধুসকল এই ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব আজিলৈ আহোঁ বন্ধুসকল জয় অসম